সোণাৰী সমষ্টিৰ সাপেখাতীত শংকৰদেৱ সংঘৰ আধাৰশিলা স্থাপন কৰে সমষ্টিৰ বিধায়ক তথা সাংসদ তপন কুমাৰ গগৈ। চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ প্ৰতিনিধিত্ব কৰা সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতী চাৰিআলিত শ্ৰীমন্ত শংকৰদেৱ সংঘ চৰাইদেউ জিলা শাখাৰ শংকৰী সংস্কৃতি প্ৰকল্পৰ অধীনত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰি কামৰ শুভাৰম্ভ কৰে। শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 427 সংখ্যক তিৰুভাৱ তিথিৰ দিনাই নামঘৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে নামঘৰৰ ভক্তসকলে গুৰুজনাৰ নামৰে খোল তাল শংখ বজাই মূল খুঁটা ভাগ স্থাপন কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। প্ৰকল্পটোৰ দুটা খুঁটা আমি দুজনে আধাৰিলা কৰিলোঁ। অৰ্থাৎ প্ৰকল্পটো শেষ নোহোৱালৈকে হয়তো আমাৰ মূৰতে এটা বোজা পৰি থাকিব। গতিকে আজি সেয়েহে আমাৰ সাংসদ মহোদয়ে এই কথাখিনিকে উপলব্ধি কৰি তেখেতৰ মনৰ কথা ব্যক্ত কৰিলে। আৰু যিয়ে হ'লেও আজি আপোনালোকে সকলো ভকত বৈষ্ণৱ আই মাতৃসকল ইয়াত সমবেত হৈ আজি বহুদিনৰ পৰাই এই প্ৰকল্পটোতে সমবেত হৈ আজি এখন সুস্থ সমাজ গঢ়াত যি প্ৰয়াস কৰিছে, আজি সেই ভকত বৈষ্ণৱভাৱে সকলোৱে মিলি আমাৰ গুৰুজনাক বা ভগৱন্তক উপাসনা কৰা থলী হিচাপে আজি আপোনালোকে যি সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে, তাৰ কাৰণে আপোনালোকক মই শতকোটি প্ৰণাম যাচিছোঁ। কাৰণ বিভিন্ন সময়ত বিভিন্নজন আমাৰ এই পৃথিৱীত সৃষ্টি হৈছিল, চলিব পাৰে হয়তো ভগৱন্ত গুণানুকীৰ্তন কৰাৰ উদ্দেশ্যে আজি এই প্ৰকল্পটো আধাৰশিলা কৰিলে, আমিও সহযোগ কৰিলোঁ। আপোনালোক যিসকল ভকত বৈষ্ণৱ মোৰ ওচৰলৈ গৈছিল, তেখেতসকলক মই নেদেখাকৈ যিটো কথা। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, নিউজ 18 টুডে।